আজি ফাগুন মাহৰ প্ৰথমটি বুধবাৰ। আজি আলি আই লৃগাং। ঐনিতমৰ সুৰেৰে মুখৰিত ফাগুনৰ চৌপাশ। বতাহত উৰি আহিছে আপঙৰ এটি ফিৰফিৰীয়া গোন্ধ। গুমৰাগৰ লহৰত নাচি উঠিছে প্ৰাণ চঞ্চলা এজাক কনেং কৌবাং। ফাগুন মাহৰ প্ৰথমটি বুধবাৰে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীতো পালন কৰা হৈছে আলি আই লৃগাং। এয়া মাজুলীৰ জেঙেৰামুখৰ পৰিৱেশ। ৰং আনন্দৰ মাজেৰে শিমদু পলাশৰ ৰঙাৰে হাল বাই থোৱা মাটিত সেউজীয়াৰ সপোন সিঁচে মিচিং জনগোষ্ঠীৰ লোকসকলে। সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকাৰ প্ৰতিশ্ৰুতিৰে বছৰটোলৈ এই উৎসৱৰ সামৰণি মাৰে। মোৰ তৰফৰ পৰাও সমূহ অসমবাসী ৰাইজলৈ মিচিং জনগোষ্ঠীৰ উৎসৱ আলি আই লৃগাঙৰ বহু শুভকামনা।